এটা বান্দৰক লৈ গোলাঘাটত হোৱা দোৱা এটা বান্দৰে টোপনি হৰিছে ৰাইজৰ এটা বান্দৰৰ বাবে সোমবাৰে বিয়লি গোলাঘাট চহৰত লাগিল মহা পৈমাল ৰাইজৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আবেলি বান্দৰটোৱে কোনো দোকানৰ পৰা এটা পাউৰুটি লৈ পলাব ধৰোতেই হঠাৎ উচ্চ সম্পন্ন বিদ্যুৎ প্ৰবাহিত তাৰত স্পৰ্শ হোৱাত বান্দৰটো অচেতন হৈ পৰে আৰু সচেতন অৱস্থালৈ ঘূৰি অহাৰ পিছতেই বান্দৰটোৱে পথৰ কাষতে থকা দোকানসমূহত তাণ্ডৱ চলায় যাৰ বাবে এতিয়া স্থানীয় ৰাইজৰ সন্দেহ কৰা মতে বান্দৰটো উচ্চ সম্পন্ন বিদ্যুৎ প্ৰবাহিত তাৰত স্পৰ্শ হোৱাৰ পিছত অচেতন হোৱাৰ বাবে এতিয়া চকুৰে নেদেখা হৈ পৰিছে পিছত এখনৰ পিছত আনখন দোকানত লগাই হোৱা দোৱা অৱশেষত কোনো সচেতন মহলে খবৰ দিয়াত আহি পায় বিদ্যুৎ বিভাগ আৰু কৰা হয় বিদ্যুৎ সংযোগ বিচ্ছিন্ন বন বিভাগৰ লোক আহি বান্দৰটো কৰায়ত্ব কৰি পুনৰ স্থানীয় পশু চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰায় আৰু সম্প্ৰতি বান্দৰটো বনকৰ্মীৰ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে আমাৰ ভয় লাগিলে তো কোনোবা এজনে খবৰ দিলে ৰিপৰ্টাৰ মানুহে খবৰ দিলে আমাৰ ফৰেষ্ট মানুহক তাৰপিছত তেওঁলোক আহিলে মানুহটো ৰেস্কিউ কৰা হ'ল জোৰহাটৰ তাৰ স্বাস্থ্যটো একদম বহুত দুৰ্বল বাকী তেওঁলোকে যি কৰে সেইটো ধৰিব পৰা নাই চকুৰে দেখিছেনে নাই কিন্তু ব্লাইণ্ড লেখা লাগিছিলে তাৰ ঘটনাটো হৈছিলে কোনখিনিত ঘটনাটো বুক হোটেলৰ ওচৰত বিৰিয়ানী কাষত যিটো ট্ৰেন্সফৰ্মাৰ হয় তাৰ কাষতে হৈছিলে ঠিক আছে হ'ব গোলাঘাটৰ পৰা অনুপম দাসৰ ৰিপৰ্ট মেইন ষ্ট্ৰীম এক্সপ্ৰেছ